সো হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। সো এইটো হ'ব তোমালোকৰ বাস্তৱ সংখ্যাৰ প্ৰথমটো লেকচাৰ, আৰু আমি ইয়াত কমপ্লিট ডিটেইল লেকচাৰ কৰিম যাতে কোনো ধৰণৰ তোমালোকৰ প্ৰব্লেম নহয়। সো এতিয়ালৈ যদি তোমালোকে পঢ়া নাছিলা কেনেকৈ কৰিম, যিহেতু তোমালোকৰ ইউনিট টেষ্টটো আহি আছে, সো এইটো ভিডিঅ'ত আমি কমপ্লিট চেপ্টাৰটোৰ এটা লেকচাৰ পঢ়িম, যোনখিনি আমি মেক্সিমাম পৰ্চন কভাৰ কৰিবলৈ ট্ৰাই কৰিম যাতে নেক্সট আহিবলগীয়া এক্সামটোত তোমালোকে ধুনীয়াকৈ কমপ্লিট কৰিব পৰা। প্লাছ এই সিৰিজটোত আমি কমপ্লিট তোমালোকৰ ডিটেইল সিলেবাছ কৰিম যাতে তোমালোকে নিজৰ সিলেবাছটো কমপ্লিট কৰিব পৰা। প্লাছ য'ত আমি কুৱেশ্যন প্ৰেক্টিছ কৰিম, DPPs কৰিম, তাৰপিছতে আমি যিমানবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে সেই সকলোবোৰ বস্তু আমি এই সিৰিজটোত কৰিম। সো যদি নতুন ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো, আৰু আৰম্ভ কৰোঁ। সো আৰম্ভ কৰি পেলাই আমাৰ প্ৰথম চেপ্টাৰ হ'ল বাস্তৱ সংখ্যা। ওকে, যিমানবোৰ বস্তু তোমালোকে বেলেগত ৰুপিজ পে' কৰিব লাগে কমপ্লিটলি ফ্ৰী অফ কষ্ট ধুনীয়াকৈ পাবা তোমালোকে। চাই যোৱা, হয়তো কেতিয়াবা অলপমান ভিডিঅ'জকেইটা অহাৰ লেট হ'ব পাৰে, কিন্তু আমি কমপ্লিট কৰিম। সো এইটো হ'ল বাস্তৱ সংখ্যা, এইটো তোমালোকৰ চেপ্টাৰ 1 ক্লাছ 10ৰ ৰিভিজন বস্তুখিনি, যিহেতু তোমালোকে ক্লাছ 8-9ত পঢ়িয়ে আহিছা। সো সেইখিনি যদি তোমালোকক লাগে ক'বা, আমি সেইখিনিও ধুনীয়াকৈ চাই দিম, আৰু আমি গোটেই মেথছৰ মানে ফাৰ্ষ্ট চেপ্টাৰটো এইটো আৰম্ভ কৰিম। ওকে, সো তোমালোকৰ ফাৰ্ষ্ট আছে বাস্তৱ সংখ্যা। হ'ল বাস্তৱ সংখ্যাত চেপ্টাৰটো চোৱাৰ আগতে আমি কিছুমান বস্তু জানিব লাগিব। চেপ্টাৰটোৰ ভিতৰত যোৱাৰ আগতে আমি কিছুমান সৰু সৰু বস্তু জানিব লাগিব। যেনেকৈ আমি হস্পিটেল এখনত গ'লে প্ৰথমে কি কৰিব লাগে, দৰ্জা দি সোমাই পেলাই ধুনীয়াকৈ আমি এনকুৱাৰী কৰিব লাগে যে আমাৰ প্ৰেছক্ৰিপশ্যন বা কিবা মানে কুপন ল'ব লাগে, হয় নহয়? সো সেই বস্তুখিনি আমি কৰি ল'ব লাগিব, তেতিয়াহে তাৰপিছতে আমি ডক্টৰৰ ওচৰত যাব পাৰিম। সো ঠিক তেনেদৰে এই চেপ্টাৰটো আমি সৰু সৰু বস্তুখিনি প্ৰথমে পঢ়ি ল'ম, তাৰপিছতে তোমালোকে চেপ্টাৰটোৰ ভিতৰত যাব পাৰিবা। অ'কে, সো বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা বুলি কওঁতে কেনেকুৱা লাগিছে? বাস্তৱ মানে কি? ৰিয়েল। ইংলিছৰ চেপ্টাৰটোৰ নাম কি? ৰিয়েল। সংখ্যাক কি বুলি কওঁ? নাম্বাৰ। ৰিয়েল নাম্বাৰ। ইংৰাজী শব্দটোৰ পৰাই চব ক্লিয়াৰ হৈ আছে। আমি প্ৰথমে কি পঢ়িব লাগিব? সংখ্যাৰ বিষয়। আমি কি পঢ়িম প্ৰথমে? নাম্বাৰ কি হয়, মানে সংখ্যা কি হয়, সৰু সৰু বস্তু যোনবোৰ তোমালোকে ক্লাছ 7, 8, 9, 10 চবতে পঢ়ি আহিছা, সেই নাম্বাৰখিনি, সেই সংখ্যা বস্তুটো আমি প্ৰথমে কমপ্লিট কৰিব লাগিব। সেইটো কমপ্লিট কৰাৰ পিছত আমি ৰিয়েল নাম্বাৰ পঢ়িম। ৰিয়েল নাম্বাৰ কি হয় সেইটো চাম, তাৰপিছত আমি চেপ্টাৰটোৰ ভিতৰত সোমাম। অ'কে, সো ৰিয়েল নাম্বাৰ বুলি কওঁতে সো আমাৰ প্ৰথমে কি পঢ়িব লাগিব? নাম্বাৰ। অ'কে, মানে সংখ্যা। এতিয়া সংখ্যা কি? সংখ্যা হ'ল আমি যোনবোৰ বস্তু নৰ্মেলি ইউজ কৰোঁ, যে 1, 2, 3, 4, 0, 15, 16, এইবোৰ হ'ল সংখ্যা। দিজ আৰ নাম্বাৰ্ছ। হ'ল যেনেকৈ কি সংখ্যাবোৰ 0, 1, 2, 3, 4 এইবোৰ সংখ্যা হয় নহয়? এইবোৰ হ'ল সংখ্যা। আৰু ইয়াৰে আমি কিছুমান ভাগ পাওঁ, যেনেকৈ আমাৰ কি কি থাকিব পাৰে, ইয়াত যোনবোৰ আমাৰ ইম্পৰ্টেণ্ট বস্তু হয়, যেনেকৈ স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা। এতিয়া আমি জানিব লাগিব স্বাভাৱিক সংখ্যা কি হয়, বিকজ এইটো হ'ল আমি যেতিয়া সংখ্যাৰ বিষয়ে পঢ়োঁ, সংখ্যাৰ বিষয়ে পঢ়া আটাইতকৈ বেছিক বস্তুটো হ'ল স্বাভাৱিক সংখ্যা। ইয়াৰ পিছতে আমি যিমানবোৰ সংখ্যা আছে, পূৰ্ণ সংখ্যা, মৌলিক সংখ্যা, যৌগিক সংখ্যা, সকলোবোৰ জানিম, কিন্তু তাৰ আগতে জানিব লাগিব স্বাভাৱিক সংখ্যা কি হয়। এইকেইটা বুজিলেহে, স্বাভাৱিক সংখ্যা বুজিলেহে বাকীখিনি কৰিব পাৰিবা। এতিয়া স্বাভাৱিক সংখ্যা কি হয়, যে আমি গণনা কৰিবলৈ যোনবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ, গণনা কৰিবলৈ আমি কি ব্যৱহাৰ কৰোঁ? 1, 2, 3, 4 সেইবোৰ কি সংখ্যা? স্বাভাৱিক সংখ্যা। স্বাভাৱিকতে যোনবোৰ আমি পাওঁ, গণনা কৰিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ? 1ৰ পৰা গণনা কৰোঁ, আমি 0ৰ পৰা কৰোঁ নেকি? নকৰোঁ, 1ৰ পৰা কৰোঁ। 1, 2, 3, 4, 5, 6 এনেকৈ গৈ আছে, মানে অসংখ্য। যেতিয়া আমি যিহেতু অসংখ্য মানে কি? ডট 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 মানে গৈয়ে আছে সেইফালে, যিহেতু ইয়াৰ পিছত আমি লিখিব নোৱাৰোঁ, ইয়াৰ কাৰণে আমি চিম্বল এটা দিওঁ এনেকুৱাকৈ, উল্টা 4 নিচিনা। নামটো কি বুলি কয়? ইনফিনিটি। নামটো কি? ইনফিনিটি। মনত ৰাখিবা। অ'কে, এইবোৰ হ'ল স্বাভাৱিক সংখ্যা। হ'ল গণনা কৰিবলৈ আমি যোনবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ, সেইবোৰ সংখ্যাক আমি স্বাভাৱিক সংখ্যা বুলি কওঁ। এইটো হ'ল তোমালোকৰ স্বাভাৱিক সংখ্যা। ইয়াৰ পিছত আহিব তোমালোকৰ পূৰ্ণ সংখ্যা। কি আহিব? পূৰ্ণ সংখ্যা। হ'ল আমি স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হৈছিল? 1, 2, 3, 4, 5, 6 এনেকৈ যায় ইনফিনিটিলৈ। হ'ল মানে বহুত আছে। সো এই সংখ্যাকেইটাৰ ফ্ৰণ্টত যদি মই 0টো লগাই দিওঁ, 0 লগাই দিছোঁ, কি লগাইছোঁ? 0 এড কৰিছোঁ, তেতিয়া আমি তাক কি সংখ্যা বুলি ক'ম? পূৰ্ণ সংখ্যা। হ'ল যদি স্বাভাৱিক সংখ্যা
যোনটো আমাৰ সিৰিজ আছিলে সেই সিৰিজটো ফ্ৰণ্টত যদি মই শূন্য এটা লগাই দিওঁ তেতিয়া তাক আমি কি বুলি ক'ম পূৰ্ণ সংখ্যা হল স্বাভাৱিক সংখ্যা বুজিলো পূৰ্ণ সংখ্যা বুজিলো নেক্সট আমি কি বুজিব লাগিব অখণ্ড সংখ্যা ম্যাক্সিমাম ষ্টুডেন্টৰে এটো কনফিউজ হয় যে অখণ্ড সংখ্যা কি হয় যেতিয়া আমি সংখ্যা ৰেখা পঢ়িছিলো ক্লাস 9ত বা ক্লাস 8ত সংখ্যা ৰেখাত কি হয় যে এখিনি শূন্য থাকে আমি যেতিয়া নরমাল স্কেল এডাল আমি জুখো ন নরমাল স্কেলডাল ইয়াতে আছিল কত গল সো যেতিয়া আমি স্কেল এডাল লো স্কেলডালত আমাৰ কৰ পৰা আৰম্ভ হয় শূন্যৰ পৰা আৰম্ভ হৈ ইফালে থাকে ন 1 2 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ এনেকৈ যাতে অসংখ্যলৈ হয়নে কিন্তু যেতিয়া আমি সংখ্যা ৰেখা পঢ়িছিলো সংখ্যা ৰেখাত আমি কি কৰিছিলো যে যোনবোৰ আমাৰ খু সাইডে আছিলে খু সাইডে থকা খবা গুটেই খবা সংখ্যা কি আছিল পজিটিভ আছিল মানে পজিটিভ মানে কি যোগাত্মক যোগাত্মক সংখ্যা আৰু যোনবোৰ আমাৰ শূন্যৰ পৰা বাও সাইডে আছিল হয়নে শূন্য এটো শূন্যৰ পৰা এটো ৰাইট সাইড এটো লেফট সাইড এটো ৰাইট সাইড এটো লেফট সাইড মোৰ মাথাটো কি শূন্য এটো ৰাইট সাইড এটো লেফট সাইড হল এটো এফালে কি আছে লেফট সাইডে আমি কেনেকৈ আৰম্ভ কৰিম -1 -2 -3 -4 -5 আৰু এনেকৈ অসংখ্য ∞ মানে এটা সংখ্যা ৰেখাৰ যেতিয়া শূন্যৰ পৰা আৰম্ভ হৈছে ন এটো হল তাৰ শূন্যটো শূন্যৰ পৰা ইফালে গলে আমি যিমান যুগ্ম সংখ্যা মানে যুগ্ম নহয় যোগাত্মক সংখ্যা পাও রাইট সাইডে পাম আৰু লেফট সাইডে আহিলে সব আমি কি ঋণাত্মক সংখ্যা পাম হল ইয়াতে তোমালোকক খুদিব পাৰে যে যোগাত্মক সংখ্যা এটা লিখা বা বিয়োগাত্মক সংখ্যা বা ঋণাত্মক সংখ্যা এটা লিখা এনেকৈ খুদিব পাৰে ওকে সো ইফালে গলে আমি যোগাত্মক খিনি পাম আৰু ইফালে আহিলে আমি কি পাম নিগেটিভ বা ঋণাত্মক সংখ্যাখিনি পাম ওকে এতিয়া আমি কি পঢ়ি আছিলো অখণ্ড সংখ্যা কি আছিল যে এটো 0 আছিল রাইট সাইডে পজিটিভ লেফট সাইডে নিগেটিভ 0 রাইট সাইডে পজিটিভ লেফট সাইডে নিগেটিভ এই সকলোবোৰ সংখ্যা একদম মোৰ ইফালৰ পৰা একদম ইফাললৈ গুটে মূৰটোকে ধৰি এই গুটে খবাকে আমি কি বুলি কও যিমান সংখ্যা আছে অখণ্ড সংখ্যা ক্লিয়াৰ বুজি পাইছা অখণ্ড সংখ্যা কি হয় বুজি পাইছা যে নিগেটিভৰ পৰা আৰম্ভ কৰি পজিটিভলৈ আৰু শূন্যক ধৰি যিমানবোৰ সংখ্যা পাও আমি সংখ্যা ৰেখাত সেই সকলো সংখ্যাকে আমি কি বুলি কম কি সংখ্যা বুলি কম আমি অখণ্ড সংখ্যা হল অখণ্ড সংখ্যাতে আমি কি পাম যোগাত্মক অখণ্ড সংখ্যা ঋণাত্মক অখণ্ড সংখ্যা হল মানে যোগাত্মক সংখ্যা ঋণাত্মক সংখ্যা আৰু শূন্য হল ইয়াতে চোৱা যদি যেতিয়া আমাৰ ওকে এখিনি বুজিলা স্বাভাৱিক পূৰ্ণ আৰু অখণ্ড ইয়াৰ পিছতে ধুনিয়াকে মই কনসেপ্ট এটা বুজাই দিছো জলদি ওকে চোৱা এডাল সংখ্যা ৰেখা আছিলে সংখ্যা ৰেখাত এটো 0 ইফালে পজিটিভ লেফট সাইডে নিগেটিভ ৰাইট এখিনি আছিল এতিয়া এইখিনিত আমি ইফালৰ পৰা গলে কি লিখো +1 +2 +3 এনেকৈ লিখো +1 +2 +3 +4 +5 এনেকৈ লিখো ইফালে আহিলে -1 -2 -3 -4 -5 আমি এনেকৈ লিখো হয়নে এতিয়া এই সংখ্যা কেইটাত দেখা পাইছা ওকে সো এতিয়া এই সংখ্যা কেইটা মানে কি কৈছিলো যেতিয়া আমি 1ৰ পৰা আৰম্ভ কৰিছিলো 1ৰ পৰা ইফালে গলে আমি কি সংখ্যা কৈছিলো স্বাভাৱিক সংখ্যা ওকে আৰু যেতিয়া আমি শূন্যক লৈ পেলাই ইফালে গৈছিলো কি কৈছিলো পূৰ্ণ সংখ্যা হ'ব যেতিয়া আমি এই নিগেটিভৰ পৰা এটা -ইনফিনিটি সো নিগেটিভৰ পৰা ইফালে পজিটিভ ইনফিনিটি লৈ যিমানবোৰ সংখ্যা আছে সকলোকে একেলগে আমি কি সংখ্যা বুলি কৈছিলো অখণ্ড সংখ্যা হল এতিয়া তোমালোকে মোক এটা কোৱেশ্চনৰ এনসাৰ দিয়া যে যদি তোমালোকক কোৱেশ্চনৰ খুধে যে প্ৰতিটো স্বাভাৱিক সংখ্যা
প্ৰতিটো স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হয়নে? কুৱেশ্যনত আহিব পাৰে যে প্ৰতিটো স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হয়নে? মানে প্ৰতিটো স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হয়নে নহয় সুধিছে, মানে প্ৰতিটো স্বাভাৱিক সংখ্যাই আমাৰ ক'ত আহিব লাগিব? অখণ্ড সংখ্যাৰ ভিতৰত আহিব লাগিব, এইটো কথা কৈছে। মানে আমাৰ স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয়? 1ৰ পৰা আৰম্ভ হয়। চ' এই 1ৰ পৰা আৰম্ভ হোৱা সংখ্যাবোৰ আমাৰ অখণ্ড সংখ্যাত আহিছে নে? আহিছে। মানে প্ৰতিটো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা হ'ল। যদি সোধে সকলো পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা হয়নে? হয়, কাৰণ অখণ্ড সংখ্যা নিগেটিভৰ পৰা পজিটিভলৈ যিমানবোৰ সংখ্যা আছে গোটেই সবা আছে। চ' সেইটো কাৰণে কি ক'ব পাৰো যে প্ৰতিটো পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা। কিন্তু যদি সোধে প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হয়নে? এনচাৰটো দিয়ে নহয়। কিয় নহয়? কাৰণ অখণ্ড সংখ্যা নিগেটিভ আহে, কিন্তু পূৰ্ণ সংখ্যা নিগেটিভ সংখ্যা নাহে, মানে ঋণাত্মক সংখ্যা নাহে। চ' সেইটো কাৰণে প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয়, বা প্ৰতিটো অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহয়, প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয়। কিয় নহয়? কাৰণ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নোহোৱা কাৰণটো হ'ল তাৰ কি আহে? 0 আহে। কিন্তু স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয়? 1ৰ পৰা আৰম্ভ হয়। অ'কে, হ'ব? কি পঢ়িলো? স্বাভাৱিক, পূৰ্ণ, অখণ্ড। এতিয়া পঢ়িম যুগ্ম সংখ্যা। হ'ব, এতিয়া যুগ্ম সংখ্যা কি হয়? যোনবোৰ সংখ্যা আমি 2ৰে হৰণ কৰিব পাৰো তেনেবোৰ সংখ্যাক আমি যুগ্ম সংখ্যা বুলি কওঁ। যেনে আমাৰ আৰম্ভ ক'ৰ পৰা হৈছিল? সংখ্যা ৰেখাডাল ইয়াৰ পৰা হৈছিল। চ' আটাইতকৈ সৰু মানে কি ধৰি আছো আমি? ধনাত্মক। অ'কে, চ' যুগ্ম সংখ্যা কি ক'ম? যোনবোৰ সংখ্যা 2ৰে হৰণ কৰিব পাৰো। 2, 4, 6, 8, 10, 11 নহয় 12, 13 নহয় 14, 15 নহয় 16, ঠিক এনেকে বাকীখিনি। অ'কে, তেনেবোৰ সংখ্যাক আমি কি বুলি ক'ম? যুগ্ম সংখ্যা। যোনবোৰ সংখ্যাক আমি কিহেৰে হৰণ কৰিব পাৰো? যোনবোৰ সংখ্যাক আমি 2ৰে হৰণ কৰিব পাৰো তেনেবোৰ সংখ্যাক আমি কি বুলি ক'ম? যুগ্ম সংখ্যা। এইটো হ'ল ধনাত্মকত। ঋণাত্মকত কি হ'ব পাৰে? -2, -4, -6, -8, -10, -12, -14, -16, ঠিক এনেকে বাকীখিনি হ'ল। যদি আমাক ধনাত্মকত সোধে এইটো -2টো যুগ্ম সংখ্যা হয়নে নহয়? হয়, তাৰ চিনটো মাইনাছ হ'ব পাৰে, কিন্তু ইয়াক আমি 2ৰে হৰণ কৰিব পাৰো। সেইটো কাৰণে এই -2 সংখ্যাটো কি সংখ্যা হয়? ধনাত্মক সংখ্যা। -4 ধনাত্মক সংখ্যা। অ'কে, মানে কি? আৰু শূন্যটোকো আমি হৰণ কৰিব পাৰো। চ' আমি শূন্যটো লিখিব পাৰো। অ'কে, 0, 0, 2, 4, 6, 8 এই সকলোবোৰ সংখ্যা। অ'কে, তাৰপিছতে অযুগ্ম সংখ্যা। আটাইতকৈ সৰু যুগ্ম সংখ্যা বুলি সুধিলে কি কৰিবা? 2 লিখিবা, মনত ৰাখিবা। অ'কে, আটাইতকৈ সৰু যুগ্ম সংখ্যা 2। অযুগ্ম সংখ্যা ক'ৰ পৰা আৰম্ভ হ'ব? +-1, প্লাছ-মাইনাছ মানে +1ও হ'ব পাৰে, -1ও হ'ব পাৰে। +3 হ'ব পাৰে, -3, 5, 6, 7, 8, 9, 10, 11, ঠিক এনেকে বাকীখিনি। চ' যোনবোৰ সংখ্যাক আমি 2ৰে হৰণ কৰিব পাৰো তেনেবোৰ সংখ্যাক আমি কি সংখ্যা বুলি ক'ম? যুগ্ম। আৰু যোনবোৰক আমি নোৱাৰো তেনেবোৰ সংখ্যাক আমি কি বুলি ক'ম? অযুগ্ম সংখ্যা বুলি ক'ম। হ'ল, উদাহৰণস্বৰূপে যোনখিনি দিয়া আছে সেইখিনি চালেই হ'ল। ইয়াৰ পিছতে আহিব আমাৰ পৰিমেয় আৰু অপৰিমেয় সংখ্যা। আমি চেপ্টাৰটোৰ ভিতৰত আমি লাহে লাহে গৈ আছো। চ' প্ৰথমে এইখিনি বস্তু তোমালোকে জানিব লাগিব। এতিয়া কি পঢ়িম? এতিয়া আমি পঢ়িম পৰিমেয় আৰু অপৰিমেয়। অ'কে, পৰিমেয় কি? পৰিমেয় সংখ্যা। প্ৰথমে পৰিমেয় সংখ্যা পঢ়িলো, তাৰপিছত অপৰিমেয় সংখ্যা পঢ়িলো। এতিয়া পৰিমেয় সংখ্যা দেখিছানে? অ'কে, এইখিনিতে চাগে চাৰ্টটো আহি আছে, কিন্তু পৰিমেয় সংখ্যা লিখিছো। অ'কে, 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 পৰিমেয় সংখ্যা লিখিছো। এতিয়া পৰিমেয় সংখ্যা চাব যাওঁতে ক্লাছ 8, ক্লাছ 9ত তোমালোকে পঢ়ি আহিছা হয়নে? ক্লাছ 9ৰ প্ৰথমটো চেপ্টাৰ নে ক্লাছ 8ৰ প্ৰথমটো চেপ্টাৰ পৰিমেয় সংখ্যা আছিল। চ' পৰিমেয় সংখ্যাত আমি কি পঢ়িছিলো? যে যিবোৰ সংখ্যা আমি p/q/r হিত লিখিব পাৰো। এফালে যিবোৰ সংখ্যা আমি p/q/r হিত লিখিব পাৰো, য'ত p আৰু q কি সংখ্যা? অখণ্ড সংখ্যা। য'ত যোনটো
ডিনমিনেটৰ মানে যোনটো আমাৰ হৰ হয় হৰটো কি হ'ব নালাগিব শূন্য হ'ব নালাগিব তেনেবোৰ সংখ্যাক আমি কি সংখ্যা বুলি কওঁ পৰিমেয় সংখ্যা মই লিখি দিছো পৰিমেয় সংখ্যা কি আছিল যিবোৰ সংখ্যাক আমি p বাই q আৰ্হিত লিখিব পাৰো p বাই q হল এটা আৰ্হি এটা হল ভগ্নাংশ টাইপ যেনেকৈ ধৰি লোৱা p বাই q আৰ্হি ওকে বুজাই আছো যিবোৰ সংখ্যা p বাই q আমি ইমান জলবাজি নকৰো p বাই q ওকে p বাই q যিবোৰ সংখ্যা p বাই q আৰ্হিত লিখিব পাৰি য'ত p আৰু q কি সংখ্যা হ'ব লাগিব অখণ্ড সংখ্যা য'ত p আৰু q কি সংখ্যা হ'ব লাগিব অখণ্ড সংখ্যা আৰু কি হ'ব নালাগিব তলৰ যোনটো q মানে এটো কও আমি কি লব এটো হৰ মানে ওকে যোনটো আমাৰ হৰ মানে তলৰ q টো কি হ'ব নালাগিব শূন্য হ'ব নালাগিব আমাৰ মেথছত আমাৰ অংকত কি হয় যে আমি তলত কেতিয়াও শূন্য লিখিব নোৱাৰো মই কৈ দিছো ধৰি লোৱা আমি লিখিছো 1 বাই ওকে আমাৰ দুটা কন্ডিশন হ'ব পাৰে 1/0 আৰু 0/1 হল এই দুটা কন্ডিশন হ'ব পাৰে মেথছত যেতিয়া আমি 1/0 লিখো যেতিয়া আমি 0/1 লিখো যেতিয়া ওপৰটো লবটো 0 হৰটো 1 হয় তেনে ক্ষেত্ৰত এই ইয়াৰ এনসাৰটো কিমান হ'ব জানে 0 হল এটো বিগ 0 এটো শুদ্ধ কিন্তু আমাৰ অংকৰ মতে আমাৰ অংকয়ে কয় যে আমি অংকত কেতিয়াও তলত শূন্য লিখিব নোৱাৰো যদি আমি তলত শূন্য লিখো এনসাৰটো কি হ'ব আমি উলাবই নোৱাৰিম হল যোনটো কও আমি অসংখ্য বুলি অসংখ্য পাম বা এটো কও আমি আনডিফাইন যোনটো বস্তু আমি লিখিব নোৱাৰো ওকে বুজি পাইছা মেথছত 0/1 টো শুদ্ধ কিন্তু 1/0 ইজ নট কাৰেক্ট মনে ৰাখিবা 0/1 টো কাৰেক্ট কিন্তু 1/0 টো কাৰেক্ট নহয় ওকে এটা কি কলো পৰিমেয় সংখ্যা যিবোৰ সংখ্যা আমি p বাই q আৰ্হি লিখিব পাৰো য'ত p আৰু q অখণ্ড সংখ্যা আৰু q নট ইকুৱেল টু 0 তেনেবোৰ সংখ্যাক আমি কি সংখ্যা বুলি কওঁ পৰিমেয় সংখ্যা এতিয়া ধৰি লোৱা তোমালোকক সংখ্যা দিছে 0 এই সংখ্যাটো আমি p বাই q আৰ্হিত লিখিব লাগে যদি 0 সংখ্যাটো আমি p বাই q আৰ্হিত লিখিব লাগে 0 সংখ্যাটো p বাই q আৰ্হিত লিখিবলৈ হলে আমি p বাই q আৰ্হিত লিখিব লাগিব মানে p বাই q আৰ্হিত মানে হল এই সংখ্যাটোৰ তলত একো নাই মানে কি আছে 1 আছে এটা কথা মনত ৰাখিবা যদি নোট হা ইম্পৰ্টেন্ট পইণ্ট সি পইণ্ট হয় সি পইণ্টত মনত ৰাখিবা যে যদি তলত একো নাই যদি তলত একো নাথাকে আমি কি বুলি ধৰিম তাত এক আছে বুলি ধৰিম মনে ৰাখিবা যদি তলত একো নাই আমি কি থাকা বুলি ধৰিম এক থাকা বুলি ধৰিম হল আৰু মেথছত যদি আমি কৰবাত ৰ শব্দটো দেখা পাও কোনোবা এটা শব্দত মানে কিছুমান প্ৰবলেম থাকে ন কিছুমান কোৱেশ্চন থাকে যোনবোৰত আমি উলিয়াব লাগে যে ইয়াৰ বয়স তাতকৈ 2 বছৰ ডাঙৰ সৰু কিবা দিয়া থাকে ন তাত মেথছত আমি ৰ শব্দটো মানে কি লিখো পূৰণ মনে ৰাখিবা ৰ মানে হল পূৰণ এটা পইণ্ট সি পইণ্টত একদম লিখি লবা ওকে যদি তলত একো নাথাকে 1 এতিয়া এই 0 সংখ্যাটো তলত কিবা আছে নে নাই হয়নে এতিয়া চোৱা এই তোমালোকৰ কিছুমান একদম ইন্টেলিজেন্ট থাকিব পাৰে ন ইন্টেলিজেন্ট সো সিহঁতে কি লিখিব পাৰে এই 0 সংখ্যাটো 0/0 লিখিব পাৰে 0/1 লিখিব পাৰে এনেকৈ কৰিব পাৰে দুটাই পসিবল হয় 0/0 0 কিবা এটা সংখ্যা থাকিব লাগিব এই দুটা কন্ডিশনে পসিবল হয় এতিয়া এই দুটা কন্ডিশনত যদি হি এটো কোৱেশ্চন কৰে আৰু এটো কোৱেশ্চন কৰে হয়নে যদি তলত 0 থাকা বুলি আমি এনসাৰটো 0 লিখো এটো হ'ব জানো নহয় কাৰণ আমি মেথছত তলত 0 লিখিব নোৱাৰো মানে আনডিফাইন হৈ গল আৰু তলত 0/1 লিখিলে আমি কি কৰিছিলো এনসাৰটো 0 হ'ব মানে ইয়াক হৰণ কৰিব পাৰো সো ইয়াক যদি আমি p বাই q আহি লিখিব পাৰে মানে শূন্য যদি p বাই q আহি লিখিব লাগে আমি কি লিখিব পাৰো 0 মানে p বাই q আহিত কি লিখিব পাৰো 0/1 তেতিয়াহে আমি কি পাম তেতিয়াহে আমি 1 টো পাম
যদি আমি 1 ডিভাইডেড বাই 0 লিখো এইটো p বাই q আহিত কিয় লিখিব নোৱাৰো এইটো পৰিমেয় সংখ্যা কিয় নহয় 1 বাই 0 টো পৰিমেয় সংখ্যাৰ ডেফিনিশ্যন মতে কি আছিল যে কোনোবা এটা সংখ্যা পৰিমেয় সংখ্যা তেতিয়াহে হ'ব যেতিয়া তাক আমি কি কৰো p বাই q আহিত লিখিব পাৰো p বাই q আহিত লিখিছো এটো কন্ডিশন ঠিক আছে কিন্তু p আৰু q অখণ্ড সংখ্যা ওকে 1 আৰু 0 অখণ্ড সংখ্যা হয় কিন্তু তলৰ q টো কি হ'ব নালাগিব 0 হ'ব নালাগিব মানে তলৰ q টো 0 হ'ব নালাগিব আমাৰ ইয়াতে তলৰ q টো কি হয় ইকুৱেল টু 0 মানে এটো কি নহয় পৰিমেয় নহয় হল মনে ৰাখিবা যেনেকৈ ধৰি লোৱা -22 এই সংখ্যাটো p বাই q আহি লিখিব দিছে কেনেকৈ লিখি -22 বাই 1 হল আৰু পৰিমেয় সংখ্যা আমাৰ কি হ'ব পাৰে 1 বাই 2 p বাই q আহি লিখিব পাৰিছো p আৰু q অখণ্ড সংখ্যা তলৰ q টো 0 নহয় এটো হ'ব পাৰে -2 বাই 3 হ'ব পাৰে -7 বাই 6 হ'ব পাৰে জাস্ট মানে অখণ্ড সংখ্যা হ'ব লাগে হেতু ধনাত্মক হওক ঋণাত্মক হওক মেটাৰ নকৰে জাস্ট অখণ্ড সংখ্যা হ'ব লাগে প্লাস তলৰটো শূন্য হ'ব নালাগিব তেতিয়া আমি তাক পৰিমেয় সংখ্যা বুলি কম এটা আছিল পৰিমেয় সংখ্যাৰ কনসেপ্ট আশা কৰিছো সকলোৱে বুজি পাইছা ইয়াতে ডাউট হ'ব লাগে একো নাছিল ওকে নেক্সট পৰিমেয় হল ওকে যেনে 0 1 2 3 4 by 6 -9 by 3 so অসংখ্য ইত্যাদি ওকে অপৰিমেয় সংখ্যা সো পৰিমেয় ক্লিয়াৰ পৰিমেয়ৰ পিছত আমি পঢ়িম এতিয়া অপৰিমেয় সংখ্যা কি পঢ়িম অপৰিমেয় সংখ্যা পৰিমেয় পঢ়িলো এতিয়া আমাৰ কি সংখ্যা পঢ়িব লাগিব অপৰিমেয় সংখ্যা দেখা পাইছা তোমালোকে ওকে পৰিমেয় পঢ়িলো অপৰিমেয় সংখ্যা ওকে ক্লিয়াৰ টু আছে ন বৰ্ডখন অপৰিমেয় সংখ্যা এতিয়া অপৰিমেয় সংখ্যা আমি কি সংখ্যা যে যোনবোৰ সংখ্যা আমি p বাই q আহিত লিখো কিন্তু তলৰ q টো কি হ'ব পাৰে 0 হ'বও পাৰে হল তেনেবোৰ সংখ্যাক আমি কি কৰিব নোৱাৰো অপৰিমেয় সংখ্যা বুলি কও এতিয়া অপৰিমেয় সংখ্যাৰ আমাৰ উদাহৰণ কি হ'ব পাৰে অপৰিমেয় সংখ্যাৰ উদাহৰণ হ'ব পাৰে আমাৰ √2 √3 √5 √7 সৰি আৰু এটা ইম্পৰ্টেন্ট পাই ইত্যাদি এইবোৰ সংখ্যা কি সংখ্যা অপৰিমেয় সংখ্যা যদি তোমালোকৰ কোৱেশ্চন পেপাৰত কোনোবা এটা সংখ্যা দিয়া থাকে যে তলৰ কোনটো পৰিমেয় সংখ্যা ধৰিলোৱা এনেকুৱা কোৱেশ্চন এটা আছে যে তলৰ কোনটো পৰিমেয় সংখ্যা ওকে সো এনেকে দিয়া আছে 2 by 3 2 নম্বৰ দিয়া আছে 4 by 2 3 নম্বৰতে দিয়া আছে 4 pi by 2 pi আৰু 4 নম্বৰতে দিয়া আছে 2 pi by 5 এনেকুৱা কোৱেশ্চন দিয়া আছে ওকে এতিয়া তোমালোকৰ কোৱেশ্চনটো খুদিছে যে তলৰ কোনটো কি নহয় পৰিমেয় সংখ্যা নহয় এনেকুৱা কোৱেশ্চন আহিব পাৰে তোমালোকৰ এক্সামত যে তলৰ কোনটো কি সংখ্যা নহয় পৰিমেয় সংখ্যা নহয় দেখা পাইছানে তলৰ কোনটো পৰিমেয় সংখ্যা নহয় এনেকুৱা কোৱেশ্চন খুদিব পাৰে সো পৰিমেয় সংখ্যা হ'ব কাৰণে কি কৈছিলো যে যোনবোৰ সংখ্যা আমি p বাই q আহি লিখিব পাৰো যত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0 তেনেবোৰ সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কম এতিয়া পৰিমেয় সংখ্যা হ'বৰ কাৰণে এটো p বাই q আহি লিখিব পাইছো এটো মানে কি সংখ্যা পৰিমেয় সংখ্যা 2 by 4 এটো কাটলে কি পাম 2 পাম বা 4 by 2 লিখিলেও হেতু পৰিমেয় সংখ্যা হয় মানে 2 লিখিব পাৰো হল এতিয়া এটো কন্ডিশনত এতিয়া 3 নম্বৰটো আৰু 4 নম্বৰটো ইয়াটো পাই আছে সো তোমালোকে ঘপককে ধৰিলো অপচন কেটা আছিল 1 বি নম্বৰটোত আছিল 2 সি নম্বৰটোত আছিল 3 and 4 4 নম্বৰটোত আছিল 4 এনেকে আছিল এতিয়া এই কোৱেশ্চনটো কৰিব কাৰণে 1 নম্বৰ 2 by 3 টো আমি পৰিমেয় সংখ্যা হয় বুলি গম পালো মানে অপচন 1 টো নহয় 2 নম্বৰটো 2 হয় বুলি গম পালো মানে 2 নম্বৰ অপচনটো নহয় এটা 3 নম্বৰ কোৱেশ্চনটো তোমালোকৰ ট্ৰিকি কৰি পেলাই দিব পাৰে যে 3 আৰু 4 দুইটাই নেকি আমি দেখিছো যে ইয়াটো পাই আছে সো আমি ধুনিয়াকে সি নম্বৰটো টিক কৰি আহিলো হয় কিন্তু অপচনটো ভুল কিয় কাৰণ ইয়াটো পাই আছে আমি কাটিব পাৰো আৰু কাটিলে আমি কিমান পাম 4 by 3 মানে 4 by 3 টো পৰিমেয় সংখ্যা হয় নে নহয় হয় that means 3 এটো অপচন হ'ব নোৱাৰে তলৰ কোনটো বাছি থাকিল এটো অনলি পাই যোনটো আমি কাটিব নোৱাৰো এটো যদি আমি সৰল কৰো কি লিখিম 2 by 5 into পাই যোনবোৰ সংখ্যাত পাই লাগি থাকে পাই থাকা সংখ্যা সব অপৰিমেয় সংখ্যা মানে তেনে ক্ষেত্ৰত আমাৰ কোনটো কারেক্ট হল অপশন 4 ইজ দা কারেক্ট आंसर সো তেতিয়াহে আমি কম যে এটো সংখ্যা কি সংখ্যা অপৰিমেয় সংখ্যা ওকে ক্লিয়াৰ
অপৰিমেয় সংখ্যাত কি থাকিব ৰোট ভিতৰত থকা সংখ্যা এতিয়া এইটো কুৱেশ্যনটো এনেকৈ আহিব পাৰে বা কুৱেশ্যনটো তোমালোকক এনেকৈ সুধিব পাৰে যে কুৱেশ্যনটো তোমালোকক যদি এনেকৈ সোধে যে এটো দি দিছে ধৰি লোৱা ৰোট 4 3 নম্বৰটো দিয়া আছে ৰোট 9 3 নম্বৰ কুৱেশ্যনটো 2 নম্বৰ অপশ্যন 3 নম্বৰ অপশ্যনটো দিয়া আছে ধৰি লোৱা ৰোট 4/3 আৰু 4 নম্বৰ অপশ্যনটো দিয়া আছে ৰোট 7 হল এটো সুধিব পাৰে তলৰ কোনটো অপৰিমেয় সংখ্যা হল তলৰ কোনটো অপৰিমেয় সংখ্যা এনেকৈ সুধিব পাৰে যেতিয়া সুধিব অপৰিমেয় সংখ্যাত আমি কি কৈছিলো ৰোট থকা সংখ্যা অপশ্যন কেইটা দি দিব যে 1 নম্বৰ অপশ্যনটো এ নম্বৰ অপশ্যনটো বোলে 1 2 বি নম্বৰ অপশ্যনটো 2 3 সি নম্বৰ অপশ্যনটো 3 4 ডি নম্বৰ অপশ্যনটো ওকে এটো বোলে অনলি 3 2 আৰু ডি নম্বৰ অপশ্যনটো দিছে এটো অপশ্যনটো 4 আৰু এটো ডি নম্বৰ অপশ্যনটো দিছে ধৰি লোৱা অল অফ দি এবভ কুৱেশ্যনটো এনেকৈ সুধিব পাৰে এতিয়া এইটো কুৱেশ্যন যেতিয়া সুধিব তলৰ কোনটো অপৰিমেয় সংখ্যা বুলি কৈছে অপৰিমেয় সংখ্যাত আমাৰ কি আহে যে যোনবোৰ সংখ্যা আমি ৰোট অভাৰ সংখ্যা পাইছিলো ৰোট 2 ৰোট 3 ৰোট 5 ৰোট 7 এনেকৈ সংখ্যাবোৰ পাইছিলো এতিয়া তোমালোকে ৰোট 4 ৰোট 9 ৰোট 4/3 এনেকৈ সংখ্যা পাইছা দ্যাট মিন্স তোমালোকে ঘপকে ক্লিক কৰি দিবা কি অল অফ দি এবভ তলৰ গোটেই সবা অপৰিমেয় সংখ্যা কিন্তু যদি আমি একদম চকু মেলি পেলাই চাওঁ আমি কি পাম ৰোট 4 টোক যদি আমি সৰল কৰো 2 মানে 2 দুটা পূৰণ কৰিলে আমি 4 পাম ৰাইট তাৰ পৰা কি আহিব ৰোট 4 মানে 4ৰ বৰ্গমূল 2 এটো মানে কি বৰ্গমূল ৰোট 9ৰ বৰ্গমূল কি হ'ব মানে 9ৰ বৰ্গমূল 3 এটো সংখ্যা কৰিলে কি হ'ব 4ৰ বৰ্গমূল 2 ডিভাইডেড বাই 3 আৰু ৰোট 7 টো আমি কিনকে লিখিব পাৰো ৰোট 7 ইয়াতে গোটেই কেইটা সলভ কৰাৰ পিছত ৰোট কোনটোত আহিছে ৰোট 7 টোতে আছে দ্যাট মিন্স অপশ্যন সি ইজ দা কাৰেক্ট আনসাৰ সো কোৱেশ্যন এনেকৈ দিব পাৰে সো তোমালোকে কুৱেশ্যনটো বুজিলা সো যদি সোধে যে তলৰ কোনটো অপৰিমেয় সংখ্যা তেনে ক্ষেত্ৰত এনেকুৱা নহয় যে প্ৰত্যেকটো সংখ্যাতে ৰোট অভাৰ সংখ্যাটো থাকিলে বুলি যে হেতু সংখ্যাটো অপৰিমেয় সংখ্যা হ'ব লাগিব তেনেকুৱা কথা নহয় আমি সৰল কৰি চাম চকু মেলি চোৱাৰ পিছত যদি আমি গম পাওঁ প্ৰথমে চশমা পিন্ধি লওঁ যদি চকু মেলি চোৱাৰ পিছত আমি গম পাওঁ যে সংখ্যাটো ৰোট অভাৰ পিছত আমি তাক ভাঙিবই নোৱাৰো একো কৰিব নোৱাৰো তেনে ক্ষেত্ৰত আমি কি ক'ম সেই সংখ্যাটো অপৰিমেয় সংখ্যা ওকে সো পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা ক্লিয়াৰ আৰু এবাৰ কৈ দিছো যোনবোৰ সংখ্যা p বাই q আহি লিখিব পাৰো য'ত p আৰু q অখণ্ড সংখ্যা আৰু q নট ইকুৱেল টু 0 তেনেবোৰ সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কওঁ ওকে দেন অপৰিমেয় সংখ্যা যোনবোৰ সংখ্যা আমি ৰোট অভাৰ সংখ্যা লিখো আৰু এক্সট্ৰাকে এডিশনাল আমাৰ পাই থাকিব ওকে সকলোবোৰ সংখ্যা নহয় য'ত আমি একদম ভাঙি সংখ্যাটো ৰোটতে ভাঙিব পাৰিম আৰু কতোৱে কৰিব নোৱাৰো তেনেবোৰ সংখ্যাক আমি কি বুলি কম অপৰিমেয় সংখ্যা তেনে ক্ষেত্ৰত আমি দুটা কোৱেশ্যন কৰিলো ওকে যদি এতিয়ালৈ এইখিনিলৈ কিবা নুবুজা আছে ধুনীয়াকৈ সুধিবা সো এটো একদম এনজয় কৰিবা মেথছটো ইমান টান নহয় কিন্তু ধুনীয়াকৈ বুজিব লাগিব তোমালোকে তেতিয়াহে ভালকৈ স্কোৰ কৰিব পাৰিবা তোমালোকৰ এক্সামো আহি আছে মনত ৰাখিবা তোমালোকৰ এক্সাম বেয়া হয় সেইদিনা নহয় যে যোনদিনা তোমালোকৰ এক্সামৰ দিনা বেয়া নহয় যেতিয়া তোমালোকে ষ্ট্ৰেটেজি প্ৰথম খোজটোৱে তোমালোকে ভুলকৈ দিবা সেইখিনিতে তোমাৰ ৰিজাল্ট বেয়া হৈ গ'ল লাষ্টত ৰিজাল্ট নাহে ৰিজাল্ট তোমালোকৰ এক্সামৰ ৰিজাল্ট কেতিয়া আহে তোমালোকে যেতিয়া তোমালোকে আৰম্ভ কৰা নিজৰ ক্লাছ 10ৰ জাৰ্নিটো তেতিয়াই তোমালোকৰ ৰিজাল্টটো বেয়া হৈ যায় ইয়াত গৈছা তাত গৈছা সকলো বস্তুতে যেতিয়া আমি ঘূৰি ফুৰো তেতিয়াই আমি একো নাপাওঁ ষ্টিক টু ওৱান থিং এটা বস্তুতে ষ্টিক থাকা ইয়াৰ পৰাই কৰিম ইয়াৰ পৰাই মেথছ পঢ়িম ছাৰজনে ভাল পঢ়াইছে এইখিনিয়ে বুজিম এক্সট্ৰাকে কুৱেশ্যন প্ৰেক্টিছ কৰিম ডিপিপিছ কৰিম সো এই সকলোবোৰ বস্তু কৰিলে তেতিয়াহে তোমালোকে ভালকৈ স্কোৰ কৰিব পাৰিবা ওকে মই ডেছক্ৰিপশ্যনত তোমালোকৰ ডিপিপিও দি দিম সো ধুনীয়াকৈ যাই পেলাই কুৱেশ্যন প্ৰেক্টিছ কৰিবা যে ইয়াত আমি যিমানবোৰ কুৱেশ্যন কৰিছোঁ মানে যিমানখিনি থিয়ৰি কৰিম সেই থিয়ৰিখিনিৰে ডিপিপি তোমালোকক দিয়া থাকিব ধুনীয়াকৈ যাই কৰিবা যিহেতু ডিপিপি কৰি দিয়া মোৰ ইয়াতে টাইম হ'ব মই এক্সট্ৰাকৈ ভিডিঅ' বনাই দিম লাগে কিন্তু তোমালোকৰ প্ৰথম কথা থিয়ৰিখিনি ভালকৈ পঢ়িম ওকে এইখিনিলৈ একো প্ৰব্লেম নাই পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা আমি বুজিলোঁ চেপ্টাৰটো কি পঢ়ি আছোঁ আমি বাস্তৱ সংখ্যা আমি চেপ্টাৰটোৰ ভিতৰত যাব লাগিব বাস্তৱ সংখ্যা কি হয় সেইখিনিও আমি ধুনীয়াকৈ বুজিব লাগিব হয় নহয় অবভিয়াছলি বুজিব লাগিব এতিয়া ৰিয়েল নাম্বাৰ পাইছোগৈ
নাম্বাৰ পোৱাৰ আগতে আমি আৰু কিছুমান বস্তু পঢ়িম আমি এতিয়ালৈ কি পঢ়িলো স্বাভাৱিক পূৰ্ণ অখণ্ড তাৰপিছতে আহিল আমাৰ পৰিমেয় অপৰিমেয় দেন এতিয়া বুজিম আমি উৎপাদক আৰু গুণিতক ওকে আমি প্ৰথমে কি পঢ়িব লাগিব উৎপাদক ওকে উৎপাদক আমি প্ৰথমে বুজিম উৎপাদক কি হয় উৎপাদক মিন্স তোমালোকৰ কি বুলি কয় ইংলিছত উৎপাদক ফেক্টৰ্ছ উৎপাদক মিন্স ফেক্টৰ্ছ উৎপাদক মানে কি জানে যেতিয়া আমি কোনোবা এটা সংখ্যাক হৰণ কৰো হৰণ কৰিলে তাৰ ভাগশেষটো শূন্য আহিব লাগিব মানে লাষ্টত যাতে একো নাহে তেনেবোৰ সংখ্যাক আমি কি বুলি কম উৎপাদক ওকে উৎপাদক যেনেকৈ ধৰি লোৱা 15 উৎপাদক কি হ'ব পাৰে 5 হয় নহয় হয়নে যদি আমি 5ৰে 15 হৰণ কৰোতে আমাৰ ভাগশেষ কিমান আহে ভাগশেষ কিমান আহিব 0 15ৰে 5ক হৰণ কৰা মানে 5ৰে 15 5 3 গুণ 15 কিমান পালো 0 এতিয়া কি ক'ব পাৰো যে 5 টো 15ৰ উৎপাদক ওকে ঠিক তেনেকে 12 4 টো 12ৰ উৎপাদক হয় নে নহয় হৰণ কৰা হয় ভাগশেষ শূন্য মানে 4 টো 12ৰ কি ক'ব পাৰো আমি উৎপাদক বুলি ক'ব পাৰো ওকে মানে সংখ্যা এটাৰ উৎপাদক হৈছে এনে এটা সংখ্যা যি প্ৰথম সংখ্যাটোক ভাগশেষ নৰখাকৈ আমি হৰণ কৰিব পাৰো যাতে সেই সংখ্যাটোক আমি হৰণ কৰিলে কোনো ধৰণৰ কি নাপাওঁ ভাগশেষ নাপাওঁ ওকে ঠিক তেনে ক্ষেত্ৰত 15ৰ পৰা 5 মানে 5 টো 15ৰ কি উৎপাদক ওকে উৎপাদক দেন আমাৰ কি হ'ব গুণিতক আকৌ ডিটেইলত বুজিম উৎপাদক গুণিতক কি হয় ওকে গুণিতক এতিয়া ক'বলৈ গ'লে কি হয় মাল্টিপলছ মানে ধৰি লওক কোনোবা এটা সংখ্যা আছে 4 ইয়াৰ আমি কি উলিয়াব লাগে গুণিতক উলিয়াব লাগে হয় নহয় এটা পূৰণ কৰো 4 ইয়াৰ মাল্টিপল 4 কি হ'ব 8 16 সৰি 4 ওকে 12 16 20 এবোৰ হল 4ৰ কি গুণিতক 4ৰ হল গুণিতক 4 উৎপাদক হল যেতিয়া আমি হৰণ কৰিম তাৰ ভাগশেষ শূন্য আহিব লাগিব তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম সেইটো সেই সংখ্যাটো তাৰ উৎপাদক হয় আৰু মাল্টিপল কি যেতিয়া আমি সেই সংখ্যাটোকে মাল্টিপল টাইমছ আমি পূৰণ কৰোঁ মানে পূৰণ কৰিলে সেই সংখ্যাটোক যদি আমি পূৰণ কৰি যাই থাকো যিমান কেইটা সংখ্যা পাম সেইকেইটা সংখ্যাক আমি কি বুলি ক'ম গুণিতক আৰু উৎপাদক কি হ'ল কোনোবা এটা সংখ্যা হৰণ কৰিলে যদি আমি ভাগশেষ শূন্য পাওঁ তেতিয়া কি বুলি ক'ম সেইটো সংখ্যা তাৰ গুণিতক উৎপাদক ওকে সো উৎপাদক হল গুণিতক হল দেন আমি আহিম এতিয়া মৌলিক সংখ্যা ওকে উৎপাদক আৰু গুণিতক আকৌ পঢ়িম আমি টেনচন ল'ব নালাগে দেন আহিব আমাৰ মৌলিক সংখ্যা দেন আহিব সহমৌলিক সংখ্যা ওকে প্ৰথমে মৌলিক সংখ্যা চাওঁ মৌলিক সংখ্যা এনেবোৰ সংখ্যা যেতিয়া কোনোবা এটা সংখ্যাৰ ধৰি লওক সংখ্যা এটা আছে 5 এই সংখ্যাটোক যদি আমি পূৰণ কৰোঁ ইয়াৰ যদি উৎপাদক আমি কি পাওঁ 1 আৰু সংখ্যাটো নিজেই তেনে ক্ষেত্ৰত আমি সেই সংখ্যাটোক কি বুলি ক'ব পাৰো সেই সংখ্যাটোৰ মৌলিক সংখ্যা কোনো সংখ্যাৰ যদি উৎপাদক 1 আৰু সংখ্যাটো নিজেই আকৌ এবাৰ কোনো সংখ্যাৰ যদি উৎপাদক 1 আৰু সংখ্যাটো নিজেই তেতিয়া আমি তাক কি বুলি ক'ম সেই সংখ্যাটো মৌলিক সংখ্যা কোনো যি সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজেই হল তেনে ক্ষেত্ৰত যেতিয়া আমি উৎপাদক পঢ়ি আছিলো মই আকৌ এবাৰ কৈ দিছো সো ধৰি লও আমি 16 ললো 16 আমি কি উলিয়াব লাগে উৎপাদক আমি কি লিখিব পাৰো 16 গুণ 16 মানে 16 দি যেতিয়া 16 হৰণ কৰিম কি পাম ভাগশেষ শূন্য হয় নহয় সো তাৰ পিছতে কি হ'ব পাৰে 2 8 গুণ 16 8ৰে 2 আমি হৰণ কৰিলে আমি কিমান পাম ভাগশেষ শূন্য পাম ৰাইট দেন 3 নাযায় 4 গুণ 16 5 নাযায় 6 নাযায় 7 নাযায়
ওকে 4টা খতম 4 4 গুণ 16 4 পিছত আকৌ যেহেতু সেম নাম্বাৰ পাই গলো আকৌ এনেকে ঘূৰিব লাগিব মানে ইয়াৰ উৎপাদক কি পালা 16 একটো 2 4 আৰু 8 16 একেটা হলে ইয়াৰ উৎপাদক মানে একেটা সংখ্যাৰে আমি যদি হৰণ কৰো ভাগশেষ কিমান পাম 16 কৰি দিছো তেনে 16 2 8 গুণ 16 ভাগশেষ কিমান 0 মানে ইয়াৰ উৎপাদক কি 2 2 হ'ব পাৰে 4 হ'ব পাৰে 8 হ'ব পাৰে আৰু 16 হ'ব পাৰে ওকে বুজিলা এতিয়া আৰু ইয়াৰে 16ৰ যদি আমি গুণিতক লিখো কি লিখিম 16 32 হেনেকে ওকে সো মৌলিক সংখ্যা কি যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে উৎপাদক 1 আৰু সংখ্যাটো নিজে তেনেবোৰ সংখ্যাক আমি কি বুলি সংখ্যা কম মৌলিক সংখ্যা যেনেকে ধৰি লোৱা 2 হল 2 সংখ্যাটো আমি কেনেকে লিখিব পাৰো 1 2 গুণ 2 আৰু 2 গুণ 2 হল 1 2 গুণ 2 আৰু 2 গুণ 2 লিখিব পাৰো মানে কি 1 2 গুণ 2 লিখা 2 গুণ 1 লিখা একেই কথা হয় নহয় ফুলনি মানে বাগিচা মানে ফুলনি ঠিক তেনেকুৱা কথা যে 1 2 গুণ 2 লিখিলে যিমান হ'ব 2 গুণ 2 লিখিলে ঠিক সিমানেই হ'ব হয় নহয় সো তেনে ক্ষেত্ৰত আমি কি কৰিব পাৰো 1 * 2 এটাই লিখিলো এতিয়া কি কৈছিলো যে যিবোৰ সংখ্যাৰ উৎপাদক 1 পাইছো নে ইয়েস পাইছো আৰু সংখ্যাটো নিজে আমাৰ সংখ্যাটো কিমান দিয়া আছিল 2 দিয়া আছিল আমি উৎপাদক কিমান পাইছো 2 যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে তেনেবোৰ সংখ্যাক আমি কি সংখ্যা বুলি কও মৌলিক সংখ্যা 3 1 3 গুণ 3 3 গুণ 3 উৎপাদক কি পাইছো 1 আৰু সংখ্যাটো নিজে হয়নে ইয়াত 3 পাইছো ইয়াত 3 দি পূৰণ কৰিছিলো ইয়াতো 3 পাইছো হয়নে তেনেবোৰ সংখ্যাক আমি কি বুলি কম মৌলিক সংখ্যা যেনে 5 1 5 গুণ 5 5 গুণ 5 উৎপাদক 1 আৰু 5 হয়নে দেন 7 1 7 গুণ 7 আৰু 7 গুণ 7 একেটা কথা 1 আৰু 7 সো যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে 5 লৈছিলো 5 পাইছো এটোত 1 7ৰ উৎপাদক লাগে 1 লৈছো আৰু 7 লৈছো ইয়াত 7 লাগিছিল 7 পাইছো ৰাইট তেনেবোৰ সংখ্যাক আমি কি সংখ্যা বুলি ক'ব পাৰো মৌলিক সংখ্যা ওকে ক্লিয়াৰ লিখি লবা যেনেকে উদাহৰণ যেনে কি হ'ব পাৰে 2 3 5 7 11 13 ইত্যাদি এনেকে আমি লিখিব পাৰো যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে তেনেবোৰ সংখ্যাক আমি কি সংখ্যা বুলি কম মৌলিক সংখ্যাৰ পিছত সংগতি ৰাখি আৰু এটা আমাৰ সংখ্যা পাম যোনটো সংখ্যাক আমি কি বুলি কও যৌগিক সংখ্যা আমাক সুধিব পাৰে যৌগিক সংখ্যা কি হয় মৌলিক সংখ্যাত গম পালো যোনবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে তেতিয়া আমি তাক কি বুলি কম মৌলিক সংখ্যা আৰু যদি কোনোবা এটা সংখ্যা আছে সেই সংখ্যাৰ উৎপাদক যদি 1 আৰু সংখ্যাটো নিজে কন্ডিশনটো ফার্স্ট কন্ডিশন এফালে যদি কোনোবা এটা সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে ইয়াৰ উপৰি আমি বেলেগ উৎপাদক পাও কি কৈছো আৰু এবাৰ যেতিয়া কোনোবা এটা সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে হয় তেতিয়া আমি তাক মৌলিক সংখ্যা বুলি কও আৰু যেতিয়া আমি কোনোবা এটা সংখ্যাৰ উৎপাদক 1 সংখ্যাটো নিজে তাৰ বাহিৰে যদি আমি বেলেগ সংখ্যা পাও 1 আৰু সংখ্যাটো নিজে হেকেটা আছে তাৰ বাহিৰে যদি আমি বেলেগ সংখ্যা পাও হল তেতিয়া আমি কি সংখ্যা বুলি কম যৌগিক সংখ্যা ওকে 1 আৰু সংখ্যাটো নিজে রাইট ইয়াৰ বাহিৰে যদি আমি কি সংখ্যা পাও আৰু অন্য উৎপাদক তেনেবোৰ সংখ্যাক আমি কি সংখ্যা বুলি কম যৌগিক সংখ্যা বুলি কম যেনেকে 4 টোক আমি কেনেকে লিখিব পাৰো 4ৰ উৎপাদক কি হ'ব পাৰে 1 4 গুণ 4 এটো হ'ব পাৰে 1 4 গুণ 4 কাৰণ 4 4 হৰণ কৰিলে ভাগশেষ 0 আহিব 2 2 গুণ 4 হ'ব পাৰে ইয়াৰে উৎপাদক কি পালো সেম নাম্বাৰ পাই গলো আমি ইয়াৰ পৰা আকৌ উল্টাকে যাবহি এতিয়া উৎপাদক কি পালো 1 আছে ইয়াত নাই 1 আছে 2 ইয়াতো আছে এটা লিখিলে হ'ব 4 ইয়াত আছে 4 টো লিখিলো মানে 4ৰ উৎপাদক কি পালো 1 আৰু সংখ্যাটো নিজে ইয়াৰ বাহিৰে অন্য উৎপাদক তেনে ক্ষেত্ৰত আমি 4 টো কি বুলি কম যৌগিক সংখ্যা বুলি কম হল বা আৰু সংখ্যা আছে ধৰি লোৱা 4 6 কি লিখিব পাৰো 1 6 গুণ 6 2 3 গুণ 6
তিনি দুগুণ 6 খতম এইখিনিৰ পৰা নাযায় আৰু মানে এইখিনিতে উল্টা আৰু এবাৰ লিখি দিলো কি পালো 1 পাইছো 2 ইয়াত আছে 2 পাইছো 3 আছে 3 পাইছো আৰু কি পাইছো 6 হল কি পালো 1 2 3 আৰু 6 আমি সংখ্যাটো কি লৈছিলো 6 যদি ইয়াত আমি 1 আৰু অনলি 6 পালো হয় তেতিয়া আমি কি কলো হয় সংখ্যাটো মৌলিক সংখ্যা যেহেতু আমি 1 আৰু 6 বাহিৰে অন্য কিছুমান উৎপাদক পাইছো যেনেকে আমাৰ ক্ষেত্ৰত 2 আৰু 3 তেতিয়া আমি ইয়াক কি বুলি কম দেখিছা ওকে যেতিয়া 2 আৰু 3 পাইছো তেতিয়া আমি ইয়াক কি বুলি কম এই সংখ্যাটো যৌগিক সংখ্যা ওকে 2 4 8 8ৰ ক্ষেত্ৰত কি হ'ব 1 8 গুণ 8 2 4 গুণ 8 4 দুগুণ 8 নাযায় আৰু মানে উৎপাদক কি পালো 1 4 আৰু 8 1 আৰু 8ৰ বাহিৰে অন্য উৎপাদক 2 আছিল হল দুটা বেলেগ অন্য উৎপাদক পালো হনে নহয় সো তেনে ক্ষেত্ৰত আমি কম যে যোনবোৰ সংখ্যা উৎপাদক 1 আৰু সংখ্যাটো নিজেই তাৰ বাহিৰে যদি অন্য উৎপাদক পাও তেনেবোৰ সংখ্যাক আমি যৌগিক সংখ্যা বুলি কম ওকে নেক্সট আহিল আমাৰ সহমৌলিক সংখ্যা ওকে মাজে মাজে আকৌ তলত চাই থাকিব লাগে তোমালোকে ক'ৰবাত দেখা নাপালে আকৌ গোটেই ৰেকৰ্ড কৰা লেকচাৰটো ভাল নহ'ব নহয় এতিয়ালৈ বুজি পাইছেন নাই ভালকে পুলিচ আহিব সমৌলিক বুজিলা যৌগিক বুজিলা স্যাৰ আমি এতিয়া সৰু হৈ থকা নাই দিয়ক সৰুৱে হৈ আছে দিবাহে এক্সাম হয় নহয় শুনিছো বোলে তোমালোকৰ পাছ কৰিবৰ কাৰণে 33% লাগে দেখিছা আমাৰ টাইমতে ভাল আছিল 33 এতিয়া বাঢ়ি গ'লগৈ ওকে মৌলিক যৌগিক পঢ়িলো ওকে মৌলিক যৌগিক পঢ়িলো নাও ইটস টাইম ফৰ সহমৌলিক ওকে কি পঢ়িম সহমৌলিক মই ডেফিনিশ্যনটো কৈ দিছো যে সহমৌলিক সংখ্যা আমি তাক কওঁ যেতিয়া আমি ওকে সহমৌলিক সংখ্যা যদি একৰ বাহিৰে আন সাধাৰণ উৎপাদক যদি নাথাকে সেই দুটা সংখ্যাক আমি কি বুলি কম সহমৌলিক সংখ্যা বুলি কম মানে সহ শব্দটোতে শুনা কি সহ আমি কি কওঁ সহপাঠী চোৱাচোন কি বুলি কওঁ সহপাঠী এই হস্যইকাৰ হয় নে দীৰ্ঘইকাৰ হস্যইকাৰ হলে ছাগলীটো হৈ যাব নেকি চাবা এতিয়া সহপাঠী বাদ দিয়া আৰু তোমালোকে কিবা বুজিবা সো সহপাঠী বুলি কওঁতে আমি কি বুলি কয় মোৰ লগৰ সহপাঠী মানে কি মোৰ লগৰটো মোৰ লগত পঢ়া মোৰ লগৰটো সহপাঠী বুলি কওঁ মানে কি মই আৰু সি একেলগে আমাৰ দুটা কি বুলি ক'লে সহপাঠী ঠিক তেনেকে সহমৌলিক মানে দুটা বস্তু থাকিব লাগিব আমি কি কৰি আছো দুইটাক আমি ৰিজাই আছো দুইটাক আমি কি কৰি আছো দুইটাকে আমি ডিফাৰেন্স লৈ আছো যে সিহঁত কেইটাৰ মাজত কি ডিফাৰেন্স আছে সিহঁত দুইটাৰ মাজত গোটেই সবাৰ নহয় দুইটাৰ ওকে সহমৌলিক মানে ওকে দুটা তিনিটা থাকিব পাৰে প্ৰব্লেম নাই কিন্তু আমাৰ ক্ষেত্ৰত আমি দুটাই পঢ়িম যে কোনো সহমৌলিক মানে কি ক'লো যেতিয়া সংখ্যাটো দুটা থাকিব ধৰি লও আমাক কোনোবা এটা সংখ্যা আছে 2 আৰু 3 সংখ্যা দুটা আছে 2 আৰু 3 এই দুটা সংখ্যা আমাৰ কি হয় নে নহয় সুধিছে ধৰি লও এইকেইটা সংখ্যা আমাৰ সহমৌলিক সংখ্যা হয় নে নহয় সুধিছে সহমৌলিক হবৰ কাৰণে মনত ৰাখিবা যেতিয়া এই দুটা সংখ্যাৰ উৎপাদক অনলি 1 হল একৰ বাহিৰে সিহঁতৰ কোনো বেলেগ উৎপাদক থাকিব নালাগিব তেতিয়া আমি তাক কি বুলি কম সহমৌলিক সংখ্যা এক অনলি ফেক্টৰ্স only one factors common okay মানে উৎপাদক স্যার বুঝি পাইছনে yes so 2 ৰ আমি কি লিখিব পাৰো 1 2 গুণ 2 লিখিব পাৰো 3 ৰ কাৰণে কি লিখিব পাৰো 1 3 গুণ 3 ইয়াতে কমন কি 1 1 এতিয়া ইহঁত কেইটাৰ উৎপাদক কমন উৎপাদক কি পালো 1 তেনে ক্ষেত্ৰত আমি কি কম 2 আৰু 3 কি হয় সহমৌলিক সংখ্যা হয় ওকে দেখা পাইছেন ওকে নেক্সট যদি খুদে আমাৰ 3 আৰু 4 কি লিখিব পাৰো 1 3 গুণ 3 এটো 1 3 গুণ 1 4 গুণ 4 লিখিব পাৰো 1 4 গুণ 4 লিখিব পাৰো 2 গুণ 4 লিখিব পাৰো কমন কি ইয়াতে 1 যোনবোৰ সংখ্যাৰ উৎপাদক 1 আৰু তাৰ বাহিৰে আমি বেলেগ সংখ্যা নাপাও
প্ৰথম কথা তেনেবোৰ সংখ্যাক মৌলিক সংখ্যা বুলি কয় কিন্তু আমাক যদি এটা ৰেসপেক্টত খুদে যে ইয়াৰ ৰেসপেক্টত তুমি কিমান ভাল তাৰ ৰেসপেক্টত তুমি কিমান পঢ়িব পাৰা তেতিয়া মানে কি সহ কথা কৈছে মানে আমাৰ কি ডিফাৰেন্স খুদিছে বা আমাৰ কমন পয়েন্টস কেটা খুদিছে সো যেতিয়া কোনোবা এটা সংখ্যা দিয়া থাকিব তাৰ যদি কমন উৎপাদক মানে সিহঁতৰ অনলি ওয়ান ফ্যাক্টৰ এটা কমন থাকে অনলি এটা উৎপাদক কমন থাকে তেনেবোৰ সংখ্যাক আমি কি সংখ্যা বুলি কম সহমৌলিক সংখ্যা আৰু এটা কৈ দিছো আৰু এবাৰ কৈছো যে কোনোবা সংখ্যাৰ যদি উৎপাদক একৰ বাহিৰে আৰু কোনো বেলেগ সংখ্যা নাপাও আকৌ এবাৰ কোনোবা এটা সংখ্যাৰ যদি উৎপাদক এক আৰু তাৰ বাহিৰে একো আমি নাপাও চকু বন্ধ কৰা এক আৰু তাৰ বাহিৰে একো নাপাও তেতিয়া আমি তাক কি বুলি কম সহমৌলিক সংখ্যা আৰু মৌলিক সংখ্যা এক আৰু সংখ্যাটো নিজে যৌগিক সংখ্যা এক আৰু সংখ্যাটো নিজে তাৰ বাহিৰে এক্সট্ৰা ওয়ান বুজি পাইছা সো তেতিয়া আমি কি বুলি কম যৌগিক সংখ্যা এটো হল সহমৌলিক সংখ্যা সহমৌলিক সংখ্যাৰ আমাৰ কি হ'ব পাৰে সহমৌলিক সংখ্যা যেনে সহমৌলিক সংখ্যা মানে কি কৈছো সহমৌলিক সংখ্যা মানে যেনে শুনা নাই কি কি 2 3 4 ওকে এটা কথা মনত ৰাখিবা তোমালোকে যোনবোৰ ইন্টেলিজেন্ট ষ্টুডেন্ট তুমি চাই থাকোতে তোমালোকে এটা কোৱেশ্চনটো মনত পৰিব লাগে কি আমি ইয়াত কি পঢ়ি আছো সহমৌলিক পঢ়ি আছো সহমৌলিক কিন্তু এই কোৱেশ্চনটোত 3 আৰু 4 যেতিয়া কৰিছিলো কোনো নহুদিলা দেই 1 3 গুণ 3 ওকে এইটো মৌলিক সংখ্যা কিন্তু 4 কাৰণে কি লিখিছিলো 1 4 গুণ 4 ইয়াৰ উৎপাদক কি পাম 1 আৰু 3 আৰু ইয়াৰ কি পাম আৰু কি লিখিব পাৰো 2 গুণ 4 মানে 1 2 আৰু 4 লিখিছো এটো যৌগিক সংখ্যা এতিয়া যেতিয়া আমি এটো লিখিছিলো 1 আৰু 3 পাইছো পাক্কা মৌলিক কি একদম মানে পাক্কা ই মৌলিক সংখ্যা এতিয়া এই সংখ্যাটো 4 টো কি পালো 1 2 আৰু 4 1 2 আৰু কিমান 4 এতিয়া এই সংখ্যাটো যদি যৌগিক সংখ্যা তেন্তে আমি সহমৌলিক বুলি কিয় কৈছো এটো কোৱেশ্চনটো খুদিব পাৰে এইটো কাৰণে কৈছো যে সহমৌলিক সংখ্যাত যে গুটেই কেটা সংখ্যা যোন দুটা সংখ্যা দিয়া থাকিব বা যোন তিনটা সংখ্যা দিয়া থাকিব সেই তিনটা সংখ্যা মৌলিক সংখ্যা নহবও পাৰে আমাক অনলি লাগে যদি সিহঁতৰ কমন এটা এক আৰু তাৰ বাহিৰে যদি বেলেগ নাপাও তেতিয়া তাক আমি সহমৌলিক সংখ্যা বুলি কম ওকে তাৰ বাহিৰে আমি একো নকওঁ অনলি সিহঁতৰ এটা কমন থাকিব লাগিব এক খতম কিমানে লাগে আমাক হল মৌলিক যৌগিক কমন এক থাকিব লাগিব ওকে সো এখিনি হল আমাৰ কি হল যৌগিক সংখ্যা পঢ়িলো মৌলিক সহমৌলিক সংখ্যা পঢ়িলো ওকে তাৰ পিছতে আমি পঢ়িম গসাউ আৰু লসাগু আমি নেক্সট লেকচাৰত পঢ়িম ওকে সো এই লেকচাৰটোত ওকে এখিনি সাগে তোমালোকে ধৰিব পৰা নাই এখিনি মই কিবা এটা কৰিব লাগিব সো এই লেকচাৰটোত ইমানখিনি আছিল আশা কৰিছো তোমালোকে বুজি পাইছা এই চেপ্টাৰ লেকচাৰ নাম্বাৰ 1 সো কোনবা তোমালোকৰ যদি কিবা নুবুজা থাকিল খুদিবা আৰু কি বস্তু তোমালোকক বেছিকে ইনস্পায়াৰ কৰে হেতু এনসাৰটো দিবাচোন তোমালোকে এন্ড এটো চেপ্টাৰ যদি আৰু মানে নেক্সট ভিডিও আহিব বাৰু সো আৰু কিবা থাকিলে খুদিবা নুবুজা থাকিলে খুদিবা ইয়াৰ মই ডিপিপি টো ধুনিয়াকে তোমালোকক ডেসক্ৰিপচনত দি দিম ডিপিপি খন যাই পেলাই চেক কৰিবা আৰু আমি ট্ৰাই কৰিম যে প্ৰতি সপ্তাহৰ শনিবাৰ বা দেওবাৰে আমি কি কৰিব কাৰণে কোৱেশ্চন প্ৰেক্টিস কৰিব কাৰণে যেহেতু কোৱেশ্চন প্ৰেক্টিস আমাৰ বহুত কৰিব লাগিব সো কোৱেশ্চন প্ৰেক্টিস কৰিব কাৰণে আমি ট্ৰাই কৰিম এই সপ্তাহ বা মানে আহি থকা সপ্তাহৰ শনিবাৰ বা দেওবাৰে ওকে সো যদি তোমালোকৰ কিবা থাকে খুদিবা এন্ড আকৌ লগ পাম নেক্সট ভিডিওত ওকে তেতিয়ালৈ এইখিনি বস্তু পঢ়ি আহিবা অল দ্য বেষ্ট